হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আজি আকৌ বহুদিনৰ মূৰত এটা মিনি ব্লগ লৈ আহিলোঁ। আজি মই গৈছোঁ মোৰ সৰুকালৰে বান্ধৱীৰ ঘৰত। বহুদিনৰ পৰাই তাই মাতি আছিলে, বোলো আজি যাই আহোঁ, ওচৰতে ঘৰ বাৰু। আৰু গৈ পাই এয়া চাহ দিলে, চাহখিনি খালোঁ। তাৰপিছতে বোলো সিহঁতৰ ৰুমটো এবাৰ দেখাই দিওঁ। এইটো আচলতে সিহঁতৰ বাবুৰ ৰুম হয়, ধুনীয়াকৈ আৰ্ট কৰি কিনে থৈ দিছে। সেইকাৰণে বোলে এটা ভিডিঅ'ই বনাই থৈ দিওঁ। তাৰপিছত তাই কৈছে সেইবোৰ আগতে বনোৱা, এতিয়া বনোৱাবিলাক দেখাই দিয়া। তাৰপিছত এনেকৈ দেখাই দিলোঁ আৰু চাওকচোন কেনেকুৱা লাগিছে, ধুনীয়াকৈ বনাই কিনে আনি কিনে তাত থৈ দিছে আৰু ভাল লাগিছে দেখি। আৰু এইবিলাক প্ৰাইজো পাইছে। আৰু এইবিলাক হ'ল সংগীতাই কৰা। আৰু এইটো হোৱা নাই বাৰু, বনাই আছে তাই, ধুনীয়া লাগিছে। এই টেবুলত পাৰা হয়। লগতে এয়া মেখেলা চাদৰো বনাইছে, তাকো দেখাইছে আৰু এটা এটা বস্তুবিলাক চাই আছোঁ আৰু এইযোৰ মেখেলা চাদৰযোৰ যে ইমান ধুনীয়া লাগিছে আৰু কালাৰৰ লগত পূৰা মেটচ কৰিছে। তাৰপিছত এয়া খুৰীৰ লগত তাই বনাই আছে আৰু লগতে মোক ইয়াতে টেষ্ট কৰাকৈ বহাই থৈ দিছে। তাৰপিছত কথা পাতোঁতে ভাত আঞ্জাও হৈ গ'ল। কিমান কি বনাইছে চাওকচোন। আৰু উপায় নাই আৰু গোটেইখিনি খাব লগা হৈছে। ইফালে তাই ভিডিঅ' উঠিব লাজ কৰে, কিন্তু মই অলপ হ'লেও দেখাই দিছোঁ। তাৰপিছত খোৱা পানী খোৱাৰ পিছত আৰু এইফালে আকৌ তাইৰ বোলে মেহেন্দি লগাই দিয়ে। বোলো ভালেই হ'ল, মইতো এইবিলাক ভালেই পাওঁ। চিম্পুলকৈ আঁকি দিছে বাৰু। তাৰপিছত বোলো ভিডিঅ' এটাই কৰি দিওঁ। আৰু লগতে তাই দুখনমান ফটো উঠিলে বাৰু। দিনটো এনেকৈ থাকি ভালো লাগিল বাৰু, বহুদিনৰ মূৰত লগ পালোঁ। আৰু গধূলিয়ে হ'ল, এতিয়া আৰু মই ঘৰত যাবলৈ ওলালোঁ। আজিলৈ আহিছোঁ দিয়ক, বাই।